অন্য এটা ভিডিঅ'লৈ আপোনাক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ আৰু প্ৰথমতে আপোনালোক সকলোকে কাতি বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু আশা কৰোঁ আপোনালোকৰ সকলোৰে ভালে আছে আৰু আজি আমি বেলেগ এটা ভিডিঅ' বনাবলৈ গৈ আছোঁ এতিয়া যেহেতু আজি কাতি বিহু সকলোৱে ব্যস্ত সেইকাৰণে আমিও ব্যস্ত সেইকাৰণে আমি এতিয়া কি দেখাম বলক বাকীখিনি চাই লওঁগে কি কয় এতিয়া আজি আমাৰ মানে একদম বিশেষ কাম এটা আছে কামটো হৈছে যে আজি আমি পথাৰলৈ যাম আৰু যিহেতু আমাৰ পৰম্পৰা নিয়ম অনুসৰি প্ৰত্যেক কাতি বিহু কঙালী বিহু বুলি কওঁ এই কঙালী বিহুতে আমাৰ মানে পথাৰত সোণালী ধান যিহেতু আমাৰ এইটো পৰম্পৰা নিয়ম হয় চাকি বন্তি দিমগৈ সেইকাৰণে আমি এতিয়া যাম ঔটেঙা গছৰ পৰা ঔটেঙা পাৰিমগৈ আৰু আপোনালোককো দেখাই থাকিম সকলোখিনি আৰু ভিডিঅ'টো শেষলৈকে চাব আৰু যিসকলে চাই আছে সকলোৱে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু এতিয়া আমি যাম ঔটেঙা পাৰিবলৈ ঔটেঙা গছৰ পৰা ঔটেঙা পাৰালৈকে একদম পথাৰলৈকে একদম চব দেখাই দিম আপোনালোকক ব'লক ইয়া চাওক এনেকৈ মাৰি ডালো ঔটেঙা গছৰ ঔটেঙা ইয়া ঔটেঙা মই দেখাই নাই কোনফালে আছে ঔটেঙাটো সেই du ঔটেঙা দুইটা ঔটেঙা আনি গ'লো চাওক আমি পথাৰলৈ আহি আছোঁ আৰু এইফালে বা গোটেই তিনিজনী আহি আছোঁ আৰু আগে আগে আমাৰ এওঁৰা গৈ আছে ক'লৈ গ'ল গৈ আছে পথাৰত মানে একদম বন আছে আৰু এয়া একদম আমাৰ সোণালী ধান সোণগুটি ধান বুলি ক'ব লাগিব একদম ধুনীয়াকৈ একদম পকি আছে আৰু কেইদিনমান পাছত একদম ডাবলে হ'ব আৰু ওচৰতে এয়া চব ধুনীয়াকৈ পকিছে আৰু ইয়াতে আমি চাকি বন্তি জ্বলাম আৰু এয়া আমি এনেকৈ তেল দিছোঁ আৰু এয়া আমি বন্তি বাজি Madan madan apa lagi? Kaya kan? Pokoknya kan punya dia. Mana dana sama dia. Apa na প্ৰথমে আমাৰ পথাৰলৈ আহিছে ন এতিয়া চাকি বন্তি জ্বলাইছে যাতে আগলৈ অনাগত দিনত এনেকুৱা ভালকৈ হ'ব লাগে আৰু সেয়া প্ৰাৰ্থনা কৰিছে কৃষ্ণ অ হৰি অ ভগৱানে বকলে কৃষ্ণ চাওক আমি আহি পাওঁতে একদম আন্ধাৰে হৈ গ'ল ঘৰত সেইকাৰণে এতিয়া ভাবিলোঁ আমি দুইজনী হেৰিয়লৈ দোকানলৈকে যাওঁ বুলি আৰু দোকানতে চাকি বন্তি জ্বলাবলৈ দোকান পাই গ'লোহি মই ঘৰৰ পৰাই চাকি এগছো লৈ আনিছিলোঁ ধুনীয়াকৈ আৰু ইয়াত তেল সকলোখিনি বস্তু মানে যোগাৰ কৰি দিছোঁ তাৰপৰা এওঁ লগাব আৰু ইয়াত জ্বলাব সেইকাৰণে আমি দুইজনী এতিয়া তোমাৰ দায়িত্ব যোৱা খাব লাগিব আমি এতিয়া প্ৰসাদ খাম খাম আৰু এটা প্ৰসাদ আনিবহে
আছে আমাৰ দেউতাই মানে প্ৰসাদ আনিছে ইয়াত নামঘৰত সেৱা কৰি আৰু এতিয়া ভিতৰলৈ আনিব আমি সকলোৱে খাম Kebaikan. Apa baju na? Krishna. Apa dia? এতিয়া বুট চুট খাই সকলোখিনি হৈ গ'ল ময়ো সকলো একদম কাম চাম কৰি আহি মানে ৰুমত পাই গ'লোহি আপোনালোকে যিসকলে মোৰ ভিডিঅ'টো চাই আছে সকলোলৈকে শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ জনাইছোঁ আৰু আজিলৈ ভিডিঅ'টো ইমানেই আছিলে শেষত কাতি বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ সকলোকে পুনৰবাৰ আৰু ইয়াক আজি ভিডিঅ'টো ইমানেই আছিলে আৰু নতুন ভিডিঅ' সৈতে পুনৰ লগ পাম